একবার জীবন ছাড়ুন রা রা ফেনি খাজা খাজা পাখি ভোটার এই তোর ভোটার পুলিশ ফোন কর জায়গা পুলিশে ফোন কর আমি একটা কথা তোর ভোটার প্রমাণ কি তোর রিপোর্টার আমি সমাজে তোমার ক্ষতি করে সব লাগে এই মানুষ মারে কোনো ক্ষতি করি নাই ভোটার কই করিস তুই ভোটার কই এই কুত্তার বাচ্চা বাপের রা 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 আমি তোর ক্ষতি করি নাই কোনো ক্ষতি করি নাই কিন্তু তোমার নগৰবেৰা পাৰঘাটত এক ভীষণ দুৰ্নীতি কোনো মানুহে প্ৰতিবাদ কৰিলে মাৰপিট কৰে কমিটিৰ লোকে ৰাইজৰ প্ৰশ্ন কোনে দিছে এনে অধিকাৰ আইন ব্যৱস্থা নাই নেকি পুলিচ সাংবাদিক সকলো নিমাত কিয় পাৰঘাটত অতিৰিক্ত ধন আদায়ৰ বাবে কলেজৰ ছাত্ৰ-ছাত্ৰী সাধাৰণ ৰাইজ বিপদত পৰিছে এনে পৰিস্থিতিত কি কৰিব যাতায়াতৰ ভাড়া বাইকত 40 টকা এজন মানুহে 10 টকা চাইকেলত 20 টকা ই-ৰিক্সা 100 টকা 4 চকীয়াত 200 টকা এতিয়া প্ৰশ্ন ৰাইজে পাৰঘাটৰ ভাড়া দিব নে পৰিয়াল চলাব এই সমস্যাত থকা মানুহে চৰকাৰক আহ্বান জনায় যাতে উচিত ব্যৱস্থা লয় এরা অন্যায়ের বিরুদ্ধে যখন আমরা প্রতিবাদ করবার নাকি যুদ্ধ যেমন লাগে যায় ওই টাইমে যখন আঙ্গরে মারপিট করে তো তার মানে যেটা একশোলে নিয়ে এটা ডাকপার নাকি ওরা মারপিট করে দুর্নীতি ধরবকেরা চাওক মই প্ৰাইভেট স্কুল এখনত কাম কৰোঁ তাৰ পৰা 4,000-5,000 টকা দৰমহা দিয়ে মই ইয়াত মান্থলি 1200 পৰা 1300 টকা ভাড়াই দিব লাগে এই ওপৰত যিখন দলং আছে সেইখন দলঙেৰে পাৰ হৈছিলোঁ 10 টকাকৈ ভাড়া দিছিলোঁ বাইক মানুহ এতিয়া চৰকাৰৰ পৰা ইহঁতে টেণ্ডাৰ দি আনিছে এই দলং বোলে আনফিট বুলি এইটো টেণ্ডাৰ দি ইহঁতে তলত এটা দলং দিছে সেইটোৰে 40 টকাকৈ ভাড়া লৈ আছে বাইক মানুহ চাওক মই প্ৰাইভেট স্কুল এখনত কাম কৰোঁ তাৰ পৰা 4,000-5,000 টকা দৰমহা দিয়ে মই ইয়াত মান্থলি 1200 পৰা 1300 টকা ভাড়াই দিব লাগে যিটো মোৰ বাবে অসম্ভৱ হৈছে এতিয়া সেই আগৰ আনফিট দলংখনে ইহঁতে ফিট বুলি চলাই আছে কেনেকৈ আমাৰ ৰাইজৰ পৰা ইহঁতে চাওক শোষণ কৰি আছে আৰু আমি শুনামতে এই দলংখন বা এই ঘাটখন এই লেচিবিলাকে 50 লাখ টকাৰে বোলে ইয়াতে ডাক দি আনিছে যিটো এটা নিৰ্জ কৰা নাই অনিৰ্জ কাম কৰিছে এই 50 লাখ টকাৰে ডাক দি আনি ইয়াতে আমাৰ ৰাইজৰ পৰা যিটো 10 লাখ টকাৰ ঘাট 50 লাখ টকাৰে ডাক আনি আমাৰ ৰাইজৰ পৰা এনে শোষণ কৰি আছে যিটো দুখীয়া মানুহৰ অসুবিধা হৈছে যেনেকুৱা মোৰ বহুত অসুবিধা হৈছে এজন প্ৰাইভেটৰ টিচাৰ হিচাপে 4,000-5,000 টকা দি আমাৰ সংসাৰে নচলে তাৰ পৰা আমি ইহঁতক 1200 পৰা 1300 টকা মান্থলি দিব লাগে যিটো মোৰ বাবে বহুত অসুবিধা হৈছে ইহঁতে যিটো লুণ্ঠন আমাৰ ৰাইজৰ পৰা চলাই আছে এইটো একদম বেয়া লুণ্ঠন চলাই আছে অবৈধ লুণ্ঠন চলাই আছে আমাৰ এই 100 মিটাৰ ৰাস্তাটো সিহঁতে 3.5 কিলোমিটাৰ দেখাই ৰাইজৰ পৰা লুণ্ঠন কৰি আছে 10 টকাৰ ভাড়া 40 টকা ভাড়া লৈ আছে ডেইলি দিব লাগে আমি 40 টকাকৈ ভাড়া যিটো মোৰ বাবে বা ৰাইজৰ বাবে বহুত অসুবিধা হৈছে চৰকাৰ পৰা মই চৰকাৰক বহুত বিনম্ৰ অনুৰোধ জনাইছোঁ মোৰ তৰফৰ পৰা চৰকাৰে কিবা এটা বিবেচনা কৰি যাতে আমাক পাৰ কৰাৰ সুবিধা কৰি দিয়ে যিটো নগণ্য ভাড়া লওক যাতে লেচিবিলাকে চলিব পাৰে আমি ৰাইজবিলাকো যাতে পাৰ হওঁতে কোনো প্ৰব্লেম নহয় থেংক ইউ বর্তমান যিজন লেচিজনের নাম কি এই লেচিজন মই শুনামতে রফিকুল দলংটা যেভাবে ভাড়া নিতে আছে রিসিপ্ট নাই একটা মন চুক্তি ভাড়া নিতে আছে আমার কথা হলে যে দলংটা তদন্ত করি নিউজ ডেস্ক রিপোর্ট নিউজ 23 মি